নমস্কাৰ। আজি মই শিৱসাগৰলৈ 2 পেকেট পান যমুনা ধান 804 মই পঠিয়াম বুলি ভাবিছোঁ, কাৰণ মোৰ এজন সাবস্ক্ৰাইবাৰ, তেখেতৰ নাম হৈছে দীপ বৰা। দীপ বৰাই মোৰ লগত যোগাযোগ কৰিছে। তেখেতক 2 পেকেট মানে 1 পেকেটত 6 কেজি কৰি থাকে পান যমুনা 804, 2 পেকেটত 12 কিলো। আৰু এই 12 কিলো ধান মই শিৱসাগৰলৈ পঠিয়াম। মই মালটো লৈ যাম, কোৰিয়াৰেৰে মই পঠিয়াম। তেখেতৰ ঘৰ হৈছে মিছাজান ধুদুমিয়া, পোষ্ট অফিচ হৈছে দেওপানী। তালৈকে মই পঠিয়াম। গতিকে এতিয়া মই যাব ওলাইছোঁ কোৰিয়াৰলৈকে। তেখেত এজন খেতিয়ক নহয় যদিও তেখেত এজন খুব মানে শিক্ষিত ল'ৰা। তেখেতে অলপ নিজাববীয়াকৈ এই শালি খেতিবিলাক কৰাৰ কাৰণে প্ৰয়াস কৰিছে। গতিকে মোৰ ফালৰ পৰা মই যিমানখিনি সহায় সহযোগিতা আগবঢ়াব পাৰোঁ মই সেইখিনি আগবঢ়াম বুলি ভাবিছোঁ। আপোনালোকে মোৰ ভিডিঅ'টো চাই থাকক, কি ধৰণে মই পঠিয়াম। এতিয়া মই কোৰিয়াৰ ছাৰ্ভিচ চেণ্টাৰ পাই গ'লোঁ। এতিয়া মই আহি পালোঁ কোৰিয়াৰ ছাৰ্ভিচত। এতিয়া কোৰিয়াৰ ছাৰ্ভিচৰ পৰা মই পঠিয়াম শিৱসাগৰলৈকে। এই কোৰিয়াৰ ছাৰ্ভিচ আহি পালোঁ। ইয়াতে পেকিং কৰি মালটো পঠিয়াম। মই আপোনালোকক দেখুৱাই আছোঁ। মই এই ধানৰ বীজৰ লগত অলপমান শাক পাচলিৰ বীজো মই ইয়াতে দিম, কাৰণ দীপ বৰাই অলপ ঘৰতে শাক পাচলি কৰি খেতি কৰি খাব পাৰিব। মই এইটো মোৰ তৰফৰ পৰা সৰু এটা উপহাৰ তেখেতলৈ মই পঠিয়াম। আপোনালোকক এতিয়া পেকিং চলি আছে, মই আপোনালোকক দেখুৱাই আছোঁ। শিৱসাগৰ নাজিৰালৈকে যাব, পেকিং চলি আছে। এতিয়া ওজনটো চাই আছোঁ, 12 কিলো 620 গ্ৰাম ইয়াৰ ওজন। এতিয়া পেকিং হৈ গ'ল। এতিয়া মই ঘৰলৈ যাম। এইখিনি আপোনালোকক দেখুৱালোঁ।